আমার এই বুড়া কাউত্তর কথা শুনছি নে My environment of house. দেখা যায় বার গাহৰি বাবু তোৰ কেতিয়া বিয়া হ'ব আপোনালোক কমেণ্ট কৰি ক'বচোন নেক্সট টাইম আৰু খাম না গাহৰি দি খানা গা ধুবই তুই সেটি করতি কটা উমারে শিকর কি খোপালো গই দিলে গালাই চালাইছিস নি হ্যাঁ বাড়ি একটা না এক ছুরি দিম মই কেতেবা মোর ইমেন রাগ উঠি যাবে আর কি বলে সাকা খাই আকু খাই খাবো খাই পেলা আর বাসন খান মুখ লাগি থই যায় খাই হেন ধো এই চলি এটা ভুকাই খোরা ভরি হইতি এই কি করু সময় নাহৰ তো নমস্কাৰ শুভ দুপৰীয়া আৰু আপোনালোক জনাইছোঁ স্বাগতম কি আৰু আগে খিচাৰিত ভৰাই লৈ আহক চাওক আৰু খাওক মানে বিহুৰ বতৰ ন আৰু বতৰটো ৰোমান্টিক মানে চ' সকলোকে মানে কি আগতীয়াকৈ বিহুৰ মানে শুভেচ্ছা জনালোঁ হেপী ৰঙালী বিহু শুভ মানে কি ৰঙালী বিহু আৰু আজি ভিডিঅ' এটা হ'ব মানে বহুত দিন ভিডিঅ' বনোৱা নাই মানে কি আপোনালোকে জানে মোৰ হেলাটো বেছি মই ঘুমাই থাকোঁ কিবা কৰোঁ কিন্তু মই কচম প্ৰমিছ আৰু অলপ বেমাৰো হৈছিল প্ৰমিছ কৰিছোঁ মই বিহুৰ পিছৰ পৰা ৰেগুলাৰ ভিডিঅ' দিম ভালকৈ বনাম চ' আজি এটা ব্লগ বনাওঁ ব্লগ মানে কেনে জানো আজি RCBৰ খেলাও আছে মানে গধূলি 7টা বজাৰ পৰা জিটিৰ লগত চ' খেলা কেনেকৈ চাওঁ কিং কোহলি জিন্দাবাদ না আমাৰ কোহলি আত্মা IPL চ' কোহলিকো ছাপৰ্ট কৰিম আজি সদায় কৰোঁ অভিয়াছলি চ' এনেকৈ ভিডিঅ' এটা কৰোঁ আৰু ঘৰৰ মানুহ হেণ্টিকো দেখুৱাওঁ আৰু বিহুৰ পিছৰ পৰা ৰেগুলাৰ ভালকৈ ভিডিঅ' দিম মজাকৈ দিম চ' সেই আৰু আহক ভিডিঅ'টো চাওক আৰু মোৰ লগত উপভোগ কৰক কি মাইক কেনে হ্যাঁ এ কি হে বুড়ো হেল আজি তো কি রূপ লৈছে তো আরে বিহু আমাৰ বিহু আৰু সেইবোৰ বাদ দে না খানাত কি আছে ক এ পতালু আৰু ভেন্দি জোল আচল লাগিলে কওঁ দিয়া আমি ধনী আমি ধনী আচল কথাটো কওঁ কি আছে ও পথাৰ ফ্ৰাই মুরগির জোল আৰু কণী মাই বিয়ান দিবে না বিহুত তোর আর বিয়ান ল বয়স নাই এ তোর লগর গিলাক আজি বিয়া করছি হেন চলি পলিক বিয়ান দিয়ে তোর মাথাটো না আরে মায়ে নাজানে ন ভলৰাজি চিৰসেউজ মানুহ আৰে মই নাচিমতো বিহুৱতীৰ লগত বিহুত আৰু অকল কুলিৰ মাততে নহয় ভলদাৰ এই সুৱদী কণ্ঠত বহাগ আহে যদিও বিহু নহয় এফাকি গাই দিছোঁ কুহু কুহু কুলিৰ মাতে একচুৱেলি ভৰালিৰ মাতে ৰুণজুন গাইছ আপোনালোকেও জানে ময়ো জানো কুলিৰ মাতত বহাগা হয় আমাৰ এই বুঢ়া কাউত্তর কথা শুনছি নে তাৰ মাতত বোলে বহাগা হয় এই গলাগ্ৰহটো মোৰ মাথাত তাৰ কেইডাল চিমুলিয়াক মোৰ তেজপুৰকে যাব লাগিব মোৰ আৰু বেছি দিন নাই আৰু গাইছে এইটো হৈছে আমাৰ দমকল আপোনালোকে জানেই আৰু এইটো হৈছে নালা মানে কি পানীটো ব্লক হৈছে আইতাত পৰি যায় আৰু কৰি আছে আমাৰ চাফাই কৰ্মী কি সেইডাল কি জোৰ খাই থওঁ আৰু শুনছো এটা কথা কওঁ আৰু তই কোদাল খান আনিব পাৰা নাই মোৰে বেমাৰী মুৰ্গী হেন দে তুই দি মই কোদাল লাঙিব পাৰোঁ নি সেইটো হয় এটা যাদু চাবি নেকি এ বৰলদা দেখা যায় বাৰ মে পইচা মে খুঁজা কি তোৰ বোলে বল নাই দিয়া এই বৰলদা পইচাৰ নাম শুনলি জুচ আহি যায় দিয়া যা শালা কি বেলো বেল ৰাম বেল না পাতিও বেল বহছো কিন্তু গাইজ খাই নেক বহছো এক দেহা মাৰি ফেলছো মানে মাৰালো বনাই দিছো এক আৰু সেই মাৰালো আন দিয়া দি চব কাম কৰে 3 কোটি 3 টকাও নাপাই ভেটা This is my environment of house. I am living not in a house but in a hell. No father, this is the best family anyone can have and our environment is the best environment you বাকি ঢোল কৰপে আইলি এই লগুনদানি খাই আহিলোঁ দেই কেনা কিমান মাৰলি তাতে বেছি খোৱা নাই দেই বাবু কিমান কৈছে এই 4.5 বাৰমান ভাত খুজিলোঁ দালি 1.5 বাতি খালোঁ আৰু তোমাৰ হেৰি এই পনীৰ দিছি 3 বাতিমান খাই দিছোঁ এটা কথা কওঁ গাইজ বেছি খোৱা নাই মানে কি জানা না ইয়াৰ কাৰণে আৰু বহুকেইটা খাবা নাপালো আকাশ খানা তাত চাই ডাঙৰ কথা কি গম পায় নাই এই GHI যোনটো আছে আমাৰ গ্লোবেল হাংগাৰ ইণ্ডেক্স ভাৰতৰ তলত যাই আছে এই এটা তাৰে কাৰণে দায়ী দুখীটো গম পায় নাই অ বাবু তইতো ধুনীয়া ৰূপত আছা মই এটা বিয়া গীত গাম বিয়া কি অ গীতাল লৈ অ গোৱা অ বাবু তোৰ কেতিয়া বিয়া হ'ব অ
বাবু তোৰ বিয়াতে মই জোৰোণত যাম বাবু বিয়াত গৈ নাচি থাকিম মই হ'ব ৰখছো এটা কথা এই তিনি কোটি নহয় ফাৰ্ষ্ট পাগল হৈছে মই ছেকেণ্ড মাও হ'ল বোলে এইটো 3 নম্বৰ তেজপুৰত গ'লে বুকিং সময় হৈ গ'ল আবেলি আৰু মই অলপ ওলাই আছোঁ মানে কি এই বহাগৰ বতন নতো গাছডাল ধৰি দিছোঁ কেমেৰামেন মানে বহাগত নতুন কুঁহি পাত আহে গছত মানে কি ফাগুনটো ৰঙা মানে ফাগুনটো মই সেইকাৰণে ভাল পাওঁ মানে কালাৰফুল নহয় মানুহটো কালাৰফুল চ'তত মানে কি ডাঙৰ হয় গছবিলাক বহাগতৰ সেই পিন্ধে নতুন সাজ পিন্ধে সেইকাৰণে বহাগ মৰমৰ আৰু হৃদয় এটা কথা কৈছিল মানে কি মেঘৰ মাজেৰেও বগাই এটা সোণোৱালী সাপ সহজ কথা দুৰ্যোগৰ দুৰ্বিপাকেই মোৰ বহাগ এতিয়া কি হোক লৈ গৈছিল কি সোণোৱালী সাপ মইতো বুজি নাপাওঁ আৰু হৃদয় কোনো বুজি নাপায় চাগে যোনে পঢ়িছে মানে ইমান এটা ডাঙৰ সাঁথৰ সেইকাৰণে হৃদয় সকলোৱে পঢ়িব লাগে এতিয়া কুঁহিয়াৰৰ দৰে জুবিন দা কয় মানে হৃদয় কুঁহিয়াৰৰ দৰে যিমান চেপিব সিমান ৰস ওলাব এনে হৃদয় ষ্টাডি কৰোঁ সকলোৱে তই এতিয়া যাই থাকোঁ যদি ভলিবলক যাওঁ ভলিবলক বুলি যাওঁ নহ'লে আৰু গধূলি খানাটোত খেলাত একেলগে লগ পাম নাই তাৰ সি খালি তাৰ এই মাথাটো আছে খালি অংকৰে কি কাম নাই নে কি তাৰ মাথাটো আছে নাইকিয়াল বাকলে নাইকিয়াল আঠ পাঁচ ভৰালি স্কোৰা নাজানেও ভৰালিয়ে ভলি খেলিব তো ভলীবল খেলে এটা জাগা পালো য'ত আমি খেলা চাম মানে আৰু আজি কাৰ খেলা আছে জানাই তো RCB আৰু DCৰ কিং কোহলি এটো ৰজত পাতিৰাৰ টছত হৈছে মানে ডেইলি আমাৰ RCBৰ বেটি আৰু এইটো দীপম শইকীয়া আমাৰ এখেতে এটা ভাল জাগাত কৰ্মৰত মই নকওঁ বাৰু সেইটো কথা নাই কিন্তু এটা কথা কওঁ দীপম সাপোর্ট কাক কৰিম আমি আজি আরসিবি করিম অবভিয়াসলি বাকি দুটা টিমই ভালো আর প্রেডিক্ট করবে নরো কোনটো জয় হয় ডিসিও বেয়া টিম না বঢ়িয়া টিম তথাপি আরসিবি কার আগৰ পৰা সাপোর্ট কৰা বাকি দীপম মোৰ ভাইটি হয় মানে আকেই মানে আমি দুই ফেমিলি মানে মোক বহুত ভাল পায় আৰু নিজৰ ভাইৰ দৰে জুবিন দা হিৰু দা আমাৰ ৰাভা চবৰে ফেন মানে চব আমি বাকি ঠিক আছে এফালে আছে আমাৰ বিশাল এফালে মাইকেল কি এই গেম খেলে তুমি ফ্ৰী ফায়াৰৰো বিহাৰত নেকি আচ্ছা এটো দীপমৰ ভাইটি আৰু এটো আমাৰ কি নাম আছিল ওৰফে মালভোগ কল এটা কল আন চলি কিন্তু মজা লাগে ৰে কুণালৰ আৰু ভাল ফুটবল প্লেয়াৰ কিন্তু কুণাল এফালে চাব পাৰা তিনিটা বলত 6 ৰান আৰু ষ্ট্ৰাইকত আহি গৈছে কোন আমাৰ কিং কোহলি দ্য কিং সেৱা কৰোঁ ৰ দেই তাৰকো কি সেৱা কৰিলে কি কৰিলে হ'ব বুকিং আছে তো আমি আছো এখন RCB উইন আৰু এফালে আমাৰ চলতে ৰুদ্ৰ ৰূপ লৈছি পেলি নিছি হেৰি আমাৰ ষ্টাৰকো আৰু এফালে কেনে আজি হে প্ৰেডিকশ্যন কেনে কিমান হ'ব স্কোৰ বঢ়িয়া বঢ়িয়া আৰু এই বিহাৰত থৌ এডাল থৌ পুলিচ হাতলি কি ফ্ৰী ফায়াৰ কিং এফালে আমাৰ মহাগুৰু আছে এই কিং কিন্তু চল্ট আউট হ'ল ৰান আউট হ'ল একো নাই 12 62 ৰান এটা উইকেট ভাইকে এলে কেনে জয় হ'ব না জয় হ'ব কোনে হাল এই বিশাল বাবু জয় উইন আৰু এই খেলাৰ মাজত মানে বাচ্চা বাৰ্তি গিলে ঘূৰি হৈ খাই আছে চাওক মইতো লগত খেলা চাই আছো দে মোৰ কথা কম বয়া হোৱা না মই টাইমত বিয়া পাতিলি তোৰ নধৰে চলি হ'ল পুলি আউট গেম কেমন আছো ভাল খেলা হ্যালো কোহলি আউট গেল না আর কি খেলা চাবি এটা আদারে লৈছো আৰু মছলা নিবে আছো খানা চাওঁতে খেলা ৰূপম দাত দোকান এইটো দোকান এইটো প্ৰিয়ম হে গাইছ কণ্ডিশ্যন ভাল নহয় দে থাকিতে গেল এমপিএছ কৈ বাচিছি নাই একো নাই এতিয়াও সুস্থ আছে নে কুলি গেল কি হ'ল তুমি খেলা শেষ হৈ যোৱা নাই নে উস্তাদুৰ খেল শেষ ৰাতিবলৈ আমি আছো অপেক্ষাত এই মনটো বঢ়িয়া পাই কি কম দেখিছে 164 টাৰ্গেট হৈছে চালা 3 অভাৰ 3টা বলত 64 নেকি ৰান হৈছিল এটা উইকেট যেতিয়া 12 ৰান আউট গেল শেষ হৈ গেল খেলা এই হৈছে RCB আমাৰ খাব লগা গৈ মাটি কৰি দিলে কি বা হ'ব কালি ট্ৰল সোপা খামেই আনাও কমেণ্টটো RCB ললিপপ এইগিলা তো আছেই লেখিবা আৰু নতুন মানুহ আছে দেখি আহিছে
এইটো বিনয় তো মাইকেলৰ বিগ ফেন মাইকেলে খুব ভাল পায় হে নকৰো হয়নি এফালেও নহয়নি লাজুগিলতা আগাও পলছি লাজুকিলে তো খানাৰ টাইম ন যি হয় খেলা হ'ব দুটা গেখিনি ৰেলি বঢ়িয়া পেষ্টটো বহিছোঁ জ্বালা দিছোঁ মজা খাব আৰু আইটেম কি গম পায় না দাওখন ট্ৰেক্টৰ গাহৰি খামই ন ইমোচন ন আমাৰ ঐ কি হস্তি পুত্ৰ এয়া মাংস দি দিলে দুটা টাইম হা আসল খেল হ'ব পৰি নিয়ে যাম আৰু এটা কথা মানে কি আপোনালোকে যি মাংস নক না আলুটো ভাজনতে দি ল'ব কাৰণ সিজনটো বহুত টাইম লাগে না ভাজি থকা যাই থাকোঁ একেলগে সেইটো কথা এই আলুটো দি দিলোঁ আৰু যিহেতু আমাৰ লাহৰি গাহৰি আছে লগত বিহু আহিলে আমি কি গাম জুবিন দা গাম না গান আৰু এটা কথা কওঁ যেতিয়া অসমত জুবিন দা ঐ নাহৰ বুলি নকয় তেতিয়া অসমত বহাগ নাই ঐ নাহৰে গাম ধৰ তই গাবি নেকি বা মোক কি গাবি মই গাওঁ এতিয়া ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লগত ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ তো ফাইনেলি ৰেডি হৈ গেল কোৱাই নামাৰি গ'ল বুদ্ধি এক দি কোৱাই নামাব লাগে কোৱাই নামাৰি মই আগতে ঘৰলৈ দুদিনমান ফিল্ডত কৰবো চাবা ফাইনেলি ৰেডি হৈ গ'ল তো এফালে এটো গাহৰি মই বনাব চৰি এটো গাহৰি এটো ভাত চবকে বিলে দিছি বিনয় এনা কেনা আহিছি মজা মজা দীপম মজা হৈছে মজা Perfect নে? পারফেক্ট হিন্ময় মজা লাজুকিলতা অ বিশাল তোমাৰ বঢ়িয়া বঢ়িয়া বাবু ঠিক আছে বঢ়িয়া তো ভাল বুলি কো কি আছে বা মানে খানাটো খালো এইটো আজি হাৰা ফুৰ্তিত নহয় বাৰু একোতে প্লেনিং আছিলে খানা খোৱা জয়লি বহুত ভাল লাগিলে এনো আমি মৰা মানুহ ন মৰাক মাৰি কিবা লাভ আছে নেকি কিন্তু একদিন এনেকাই জয় হ'ম তাৰমানে এটা শ্বাহৰুখ খানৰ ডাইলগ আছে হাৰকাৰ জিতনে পালোগে বাজিগৰ গেতে এনেকাই IPL জয় হ'ম মোটামুটি 6টা-7টা ছিজন একেলগে জয় হ'ম তাৰ কাৰণে অপেক্ষা কৰো এইবাৰো জয় হ'ব আৰু আজি আছো না আৰু বহুত বাকী আছে চ' সেইটোৱে কথা বঢ়িয়া তো গাইজ খানা খাই আহি পালো ঘৰ আৰু জেনুইনলি অলপ বেয়া লাগিছে তাই ফূৰ্তি ফাৰ্তা কৰিছোঁ বাৰু খানাটোৰ কাৰণে তাৰ ভিতৰত এটা কথা আছে কি জানেনে যোনে জীৱনত চব হেৰাইছি তাৰ প্ৰাপ্তিৰ কিবা আশা থাকিব নেকি কিন্তু এটা কথা তাৰে মাজত মানে RCB একবাৰ IPL ট্ৰফি জয় হোৱাটো মই বিচাৰোঁ চবেই বিচাৰে জেনুইন কোহলি লাভাৰ সেন্টি কিং কোহলি অলৱেজ না চ' সেয়ে আৰু আজি গাহৰি দি খানাটো খালোঁ আপোনালোক কমেণ্ট কৰি ক'বচোন নেক্সট টাইম আৰু খাম না গাহৰি দি খানা চ' সেয়ে আৰু বিহু আহিল বিহুত আৰু ভাল ভাল ভিডিঅ' আহিব ভাল কনচেপ্টৰ ভিডিঅ' আহিব চ' সেয়ে আৰু এইখিনিতে আছিল আজিৰ ভিডিঅ'টো চ' বাই বাই গুড নাইট জয় জুবিন দা অসমীয়াত কৈছোঁ এবাৰ শুভৰাত্ৰি